আজি যোৱা জুলাইৰ পৰা আমি আজিলৈকে BTAD প্ৰায় ৩৫খন জনসভাত সম্বোধন কৰিলোঁ। আমাৰ কাৰ্যকৰ্তাসকলৰ লগতো কথা পাতিলোঁ। আমাৰ এটা ধাৰণা হ'ল যে কিমান সিটত ইলেকশ্যন উঠিব লাগে, কিমানত উঠিব নালাগে। অহা 30 তাৰিখে বা 31 তাৰিখে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। কেনেকুৱা দেখিছে স্যাৰ? মোৰ মতেদিতো পৰিৱেশটো আমি ভবাতকৈ বেছি ভাল, কিন্তু এতিয়া কেণ্ডিডেট দিয়াৰ পিছত সিটৰ হ'ব। কিন্তু আমি ৰাইজৰ যিমান ছাপোৰ্ট পাম বুলি ভাবিছিলোঁ তাতকৈ বহুত বেছি আমি ছাপোৰ্ট পাইছোঁ। বেলেগ দলসমূহে জিলা মহকুমাত যিমান মানুহ হয়, আমাৰ একোটা পৰিষদীয় সমষ্টিত সিমান ৰাইজ আহিছে আৰু ৰাইজে আমাৰ গোটেই কথাখিনি মনোযোগেৰে শুনিছে। এটা ধাৰণা কৰিব পাৰি যে ৰাইজে এইবাৰ নিশ্চিতভাৱে বিজেপিক ভোটদান কৰিব। আপুনি ভাষণ প্ৰসংগত কৈছে যে বিজেপিত বহুত দুৰ্নীতি হৈছে, দালাল হৈছে। ইয়াৰ আচলতে কিমান কথা, যিহেতু আপোনালোকৰ আমাৰ বিজেপিতো 9টা সিট আছিলে, যাতে BTADত শান্তি হয়। সেইকাৰণে আমি BTCৰ চৰকাৰত আছিলোঁ, যাতে ইয়াতে গুলি গালাজ বোম বাৰুদ হ'ব নোৱাৰে। চৰকাৰটো আমি চলোৱা নাই, কিন্তু আমি চলাওঁ বা বেলেগ দলে চলায়। এই VCDC ব্যৱস্থাটোত যদি সংশোধন নাহে, তেতিয়াহ'লে গৰীব দুখীয়া মানুহে BTCৰ পৰা কেতিয়াও উপকৃত হ'ব নোৱাৰে। VCDCৰ ইলেকশ্যন হ'ব লাগে, ইলেক্টেড VCDC হ'ব লাগে, আৰু ইলেক্টেড VCDC হ'লে ৰাইজে উপকৃত হ'ব। আমি সেইকাৰণে সকলো সভাতে কৈছোঁ যে চিলেক্টেডৰ জেগাত ইলেক্টেড VCDC হ'ব লাগে। স্যাৰ, আপুনি ইন্দোৰৰ কথা কৈছে। আপোনালোকৰ ননাই সংখ্যাৰ পৰিষদীয় সংসদৰ বিজেপি এজন আছে সঞ্জীৱ তাঁতী। তেখেতৰ যথেষ্ট যি কৰাপশ্যন লেভেল, সেই কৰাপশ্যন ৰাইজৰ মাজত যথেষ্ট চৰ্চা। এতিয়া মই ব্যক্তিৰ ওপৰত নকওঁ, কাৰণ আপুনি আছে কিবা ব্যৱস্থা গ্ৰহণ কৰিব, আপুনি আছে পৰ্বতজৰাত, তেওঁ আছে ননৈ চেৰফাঙত। আপোনাক কোনোবাই মোবাইলত কথাটো পঠাই দিছে, আপুনি মোক সুধিছে, কিন্তু তাতে মই যোৱাৰ দিনাখনতো ৰাইজে মোক একো কোৱা নাই। মইতো তাতে BTADৰ আটাইতকৈ ডাঙৰ সভা যি 5খন হৈছে, তাৰ ভিতৰত ননৈ চেৰফাঙৰ সভাত আটাইতকৈ বেছি মানুহ হৈছে। তাতেতো ৰাইজে সঞ্জীৱ তাঁতী জিন্দাবাদেই দি আছে। এতিয়া আমিতো যোৱাবাৰ 24টা সিটত ইলেকশ্যন খেলিছিলোঁ, গতিকে এইবাৰ 24ৰ ওপৰত থাকিব, 24ৰ তলত নাথাকিব। এইবাৰতো হাৱা মতেতো চৰকাৰে বিজেপিৰ হৈ যাব, কিন্তু এতিয়া আজিৰ হাৱা এইটো হ'ল আগষ্টত। ছেপ্টেম্বৰলৈকে কেণ্ডিডেট হ'ব, ভাল কেণ্ডিডেট, বেয়া কেণ্ডিডেট, সেইটোও আহিব। গতিকে ইয়াৰ পিছত কেণ্ডিডেটৰ লগত যেতিয়া মিটিং কৰিম, তেতিয়া গম পাম যে হয় ইমান ভোটত ইমান বিজেপি গঠন হলে গোটেইখিনি সাংবাদিকসকলক এতিয়াই কিয় কৈ থৈ দিম। চাওক, এই ইলেকশ্যনত BPFও আমাৰ শত্ৰু নহয়, UPPLও শত্ৰু নহয়। গতিকে মই এনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিওঁ যিটোৱে কালি আকৌ আমাক বিভেদ কৰিব। BTCত চিফ হোৱা নোহোৱাতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল শান্তিটো যাতে বিঘ্নিত নহয়। গতিকে মই মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা কথা ক'ব নোৱাৰোঁ যিটো কথাই মই 5 বছৰে কষ্ট কৰি অনা শান্তিটো অশান্তি হৈ যায়। গতিকে মোৰ দায়িত্ব বেছি। আমাৰ বিৰুদ্ধে 2-4টা কোনোবাই ক'লেও আমি তাৰ উত্তৰ আমি দিব নালাগে, কাৰণ ইলেকশ্যনত বহুত সময়ত ৰাইজে বহুত কথা কয়। অসমত আমি যেনেকৈ ইলেকশ্যন খেলোঁ, BTCত আমি তেনেকৈ নেখেলোঁ। BTCত বিজেপি হাৰা জিকাতকৈ ডাঙৰ কথাটো হ'ল BTCত যাতে শান্তি থাকে। হামিদা বিতৰ্কক লৈ অজিত ভূঞাই এটা কথা কৈছে যে সভাত কথাটো কোৱা নাছিলে, বাহিৰত কৈছিলে। চাওক, এই মানুহগৰাকীক কোনে মাতি আনিছিলে? অজিত ভূঞাই মাতি আনিছিলে। এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নেকি? অজিত ভূঞাই চাফাইহে দি আছে। বিজেপি অযথা হস্তক্ষেপ কৰে বুলি বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে? তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে, এইটোতো বিজেপিয়ে বনাই কোৱা নাই। বোলে তেওঁ কোৱা নাই, বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে, তেতিয়াহে বিজেপিৰ গাত দোষ। আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি। গতিকে বিজেপিৰ দোষ কেনেকৈ হ'ল? তেওঁ কৈছে যে বাংলাদেশী হ'লেও ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে। ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয়।
তেওঁ চবকে বাংলাদেশী বনাই থৈ গ'ল হয় নে নহয় গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে নিয়ম মতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে মিয়া সমাজে কৈ আছে আমি ভাৰতীয় হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হলেও তেওঁলোকক জাগা দিব লাগে তাৰমানে আমি আজিলৈকে সকলো মিয়াক কেতিয়াও বাংলাদেশী বুলি কোৱা নাই কিন্তু হামিদাইতো চবকে কৈ থৈ গ'ল গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিণ গগৈ অজিত ভূঞা এইবিলাক আছে নাম হীৰেণ গোহাঁই তাৰপিছত কিবা পৰেশ মালাকাৰ ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব স্যাৰ গৌৰৱ গগৈ অহাৰ পিছত আমি দেখিছো স্যাৰ সেইটো লুৰিণজ্যোতি গগৈ হওক বা সকলোৱে স্যাৰ মিয়া প্ৰেম এটাত নামি পৰা দেখা হৈছে কি মিয়াৰ ভোটখিনি টাৰ্গেট নেকি আচলতে একচুৱেলি মিয়াক মৰম কৰাত কোনো বাধা নাই মইতো নিযুত মইনা দিছো মইতো অৰুণোদয় দিছো কিন্তু সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব যে ফৰেষ্টত সোমাব নালাগে ভিজিআৰ পিজিআৰত সোমাব নালাগে য'ত ঘৰ আছে তাতে থাকো উজনিত যাব নালাগে উত্তৰ অসমত যাব নালাগে এতিয়া শিলচৰৰ পৰা লখিমপুৰত যোৱাটো কোনো দৰকাৰ নাই আমাৰতো অসমীয়া মানুহ কেতিয়াও নাহে চাকৰি সূত্ৰে আহিলে ভাড়া ঘৰলৈ গুচি যায় গতিকে সকলোকে ভাল কথা শিকাব লাগে এই এভিকশ্যনে মানুহক ভাল কথা শিকাই আছে যে হয় ধুবুৰীতো এভিকশ্যন হোৱা নাই গোৱালপাৰাতো হোৱা নাই ফৰেষ্টতহে হৈছে ৰেভিনিউটো ক'তো হোৱা নাই চৰততো এভিকশ্যন হোৱা নাই কোনোবা চৰত এভিকশ্যন হৈছে নেকি কিন্তু ফৰেষ্টত যে আমি সোমাব নালাগে সেইটো চবেই শিকিব লাগে কাৰণ ফৰেষ্ট কাটাৰ কাৰণেতো এতিয়া ইমান গৰমত আমি চবেই ঘামি আছো অকল ময়ে ঘামা নাই মিয়া মানুহতো ঘামি আছে সেইকাৰণে আজি দীঘিলী পুখুৰীত এডাল গছ কাটিলে মানুহে হুলস্থুল লগায় কিন্তু হাজাৰ হাজাৰ বিঘা ফৰেষ্টত গছ কাটি দিছে কোনেও হুলস্থুল নকৰে ফৰেষ্টত জনজাতীয় লোকক আৰু 3টা জেনেৰেশ্যন থকা লোকক বাদ দি ফৰেষ্টত কোনো থাকিব নোৱাৰে এইবোৰ আইনৰ লিখা কথা এই আইনখন কোনে বনাইছিল কংগ্ৰেছে বনাইছিল গতিকে আমাৰ কথাটো ভাল কথা আমাক যোনে ভাল ভাবি ল'ব তাৰ ভাল হ'ব যোনে আমাৰ কথা নুশুনি অজিত ভূঞা লুৰিণ গগৈ পৰেশ মালাকাৰ হীৰেণ গোহাঁই ঘোঁৰাত উঠিব তাৰ এক্সিডেণ্ট হ'ব স্যাৰ আপুনি কৈছিল স্যাৰ এটা তাপবিল প্ৰকল্পৰ কাৰণে ইয়াতে কথা আছিল পৰ্বতজৰাত নহ'ব এতিয়া চাপৰত হ'ব কিন্তু লছটো পৰ্বতজৰাৰ হ'ব নহ'লে ইয়াত কিমান চালাকাটি ধৰণৰ কিমান উন্নতি হ'লহেঁতেন স্যাৰ আপুনি এটা ষ্টেটমেণ্টত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে নামনি অসম আৰু মধ্য অসমত বচাব নোৱাৰিব ইয়াত তাৎপৰ্য কি স্যাৰ তাৎপৰ্য এতিয়া আপুনি কোন স্যাৰ থ্ৰেটটো জনগাঁথনিৰ পৰিৱৰ্তন ৭২ চনৰ ভোটাৰ লিষ্টখন লওক আৰু আজিৰখন লওক ইমান অ আ ক খ এটা মোক সুধিব লাগে নেকি ৭২ চনত বিলাচীপাৰা টাউনখন কেনেকুৱা আছিল আজি কেনেকুৱা আছে ধুবুৰীখন কেনেকুৱা আছিল আজি কেনেকুৱা আছে ইয়াৰ প্ৰতিকাৰ যিটো কৰি আছো ন লাহে লাহে শ্ল' পয়জন দি আছো হৈ থাকিব লাহে লাহে মেডিচিন পৰিব পয়জন পৰিব সাৰ পৰিব বিষ পৰিব ঘাঁহ পৰিব চব লাহে 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 ঠিক হ'ব আৰু যিসকল স্থায়ী মানুহ সঁচাসচি ৭১ চনৰ আগত আহিছে তেওঁলোকৰ লগতো আমাৰ কোনো শত্ৰুতা নাই ৭১ চনৰ আগত যিসকল আহিছে তাকতো অসমীয়াই আদৰিয়ে লৈছে গতিকে আমাক বেয়া পাবলগীয়া কি আছে আমিতো কোৰ্টতে এফিডেভিট দিছো যে ৭১ চনৰ আগত অহাখিনি ভাৰতীয় আমিতো কাকো বেয়া ভাবা নাই কিন্তু যিবিলাক যোৱাকালিও ২৬ জন আহিছে আমি খেদিছো গতিকে যি সদায় আহি আছে সেইখিনি মানুহকতো মিয়া মানুহে সোমাব দিব নালাগে নিয়ম মতে যদি আইনৰ মতে চাব যায় কাৰণ ৭১ৰ আগৰখিনিৰ লগত কাজিয়া নাই ৭১ৰ পিছৰবিলাক কিয় আনে ফৰেষ্টতো আমি এনেকুৱা নহয় যে অকল মিয়াক এভিকশ্যন কৰিছো কোনোবা যদি বেলেগ এতিয়া যে আমাৰ উৰিয়াম ঘাটত এভিকশ্যন হৈছে তাত বেলেগ জাতি উপজাতিৰো মানুহ আছিল তেওঁলোকো উঠি আহিছে এনেকুৱা নহয় যে অকল মিয়া মানুহক এভিকশ্যন হৈছে কিন্তু প্ৰতিবাদটো মিয়া মানুহখিনিয়ে কৰে তেওঁলোকে আইন মানিব নোখোজে আইন নামানিলেতো নহ'ব ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে ৩০০ বিঘা আৰে মোৰে নাই ৩০০ বিঘা এজনে ২০০ বিঘা মোৰে নাই ৩০০-২০০ বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব নেকি আপোনালোকৰ আছে কাৰোবাৰ ৩০০ বিঘা ২০০ বিঘা ৩০০-২০০ বিঘা মাটি এজন মানুহে লৈ আছে খং উঠিব নে নাই বোলে ১.৫ কঠা লৈছে গৰীব দুখীয়া তেতিয়াতো আমি কেতিয়াও কাজিয়া নকৰো ১.৫ কঠা ৩ কঠা এইটো ২০০ বিঘা ১৫০ বিঘা
মইতো উৰিয়াম ঘাটত দেখি মোৰ মাথাই গৰম হৈছে আৰে মই ইয়াতে মই ফাৰ্ম হাউচ এখন বনাই থাকিব লাগে CM হৈ লাভ নাই ছাৰ সন্মুখত দুৰ্গা পূজা আছে ক'বাত এতিয়া এনেকুৱা ক'বাত আমি যদি ক'বাত এক কথা মাতি লওঁ কংগ্ৰেছে হুলস্থুল লগাই দিয়ে আৰে আমাৰ মাটিৰ ভেলুৱে নাই 100-200 বিঘা মাটি লৈ 300 বিঘা মাটি লৈ বহি আছে গতিকে ভাল কথাখিনি ক'লে বেয়া পাব নালাগে নহয় ছাৰ সন্মুখত দুৰ্গা পূজা আপুনি ধুবুৰীত যি সময়ত উত্তপ্ত আছিলে সেই সময়তে গৈছিলে আৰু কিছুদিন আগতে জামায়াতে ইছলামী এতিয়া মোৰ মতেদি ছাৰ ধুবুৰীত কোনো উৎপাত নাই ধুবুৰীত একো গণ্ডগোল নহয় দুৰ্গা পূজাৰ সময়তো শ্বুট এণ্ড চাইট অৰ্ডাৰ থাকিব আমি অৰ্ডাৰ উইথড্ৰ কৰা নাই চলি আছে গতিকে ধুবুৰীত গণ্ডগোল কৰিলে বিপদ আছে স্যার এনআরসিক লৈ ইতিমধ্যে সুপ্রিম কোর্টে পিটিশন গ্রহণ করেছে এই ক্ষেত্রে NRC খন অলপমানতো গণ্ডগোল কৰি হ'লেই চবেই পুৰণা বাপেক পুতেকৰ মিলন হৈ গ'ল গিৰিয়েক ঘৈণীয়েকৰ মিলন হৈ গ'ল ভায়েক বায়েকৰ মিলন হৈ গ'ল গতিকে গোটেই NRC খনটো টুপি চিষ্টেমত বনিলে এটা প্ৰতীক হাজলাই ৰাইজক টুপি দিলে আৰু চবেই মিলি ৰাইজখনক টুপি কৰি দিলে গতিকে এই NRC খনৰ ব্যৱস্থাটো মই কাৰেক্ট কৰিম অলপ পৰিৱেশ আহিব দিয়ক ঠিক হৈ যাব NRCও ঠিক হ'ব ঠিক আছে